নমস্কাৰ, মই হিতেশ। আজি আমি কথা পাতিম এটা সেনচিটিভ টপিকৰ ওপৰত আৰু সেইকাৰণে আপোনালোকক ভিডিঅ'টো চাওঁতে প্ৰথমতে কৈ লৈছোঁ যে সেনচিটিভ টপিক, কাৰণ এনেকুৱা টপিকত বহুত বিতৰ্ক হয়। আমি বিতৰ্কত মাজত সোমাবলৈ বিচৰা নাই, কিন্তু আমি অকণমান কথা পাতিব বিচাৰিছোঁ এই টপিকটোৰ ওপৰত, বিকজ মানে এনেকুৱা ধৰণৰ টপিকত কথা পতাটো দৰকাৰী বুলি আমি অনুভৱ কৰোঁ। আমি আজি কথা পাতিম ৰেপ কেছৰ ওপৰত। আৰু কেইদিনমান আগতে কলকাতাত এটা ৰেপ কেছ হৈ গৈছে, যিটো এতিয়া গোটেই বিশ্বতে, গোটেই ভাৰততে খলকনি তুলিছে এই ৰেপ কেছটোৰ ওপৰত। লগতে ৰেপ হৈ কিয় আছে আৰু ৰেপ হোৱাৰ সময়ত বা পিছত বা আগত ছ'চাইটিয়ে মানুহবিলাকে কেনেকুৱা ধৰণৰ কমেণ্ট কৰে, এনেকুৱা ধৰণৰ কথা অলপ লৈ আমি আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ। আপোনালোকে নিশ্চয় শুনিছে কলকাতাৰ ৰেপ কেছটোৰ, অৰ্থাৎ ৰেপৰ লগতে মাৰ্ডাৰ হৈছে এগৰাকী ডক্টৰ। এই কেছটোৰ বিষয়ে আপোনালোকে শুনিছে, তথাপিও গোটেই কণ্টেক্সটো দিবৰ কাৰণে অকণমান জনাই দিছোঁ আপোনালোকক, যিসকলে গম পোৱা নাই। এগৰাকী মহিলা ডক্টৰ কলকাতাৰ এখন হস্পিটেলৰ, যিগৰাকীক ৰাতি ডিউটিত থকাৰ পিছত অলপ টোপনি মাৰিবলৈ সেই হস্পিটেলখনৰে কনফাৰেঞ্চ ৰুমত ৰেষ্ট লওঁতে কেইজনমান উদণ্ড যুৱকে ৰেপ কৰে আৰু তেওঁক হত্যা কৰে। এতিয়া তাৰে কেইজনমানৰ নাম পোহৰলৈ আহিছে আৰু পুলিচ ইনভেষ্টিগেশ্যনত ফাৰ্ডাৰ পোহৰলৈ আহিব। এতিয়া কথা হ'ল, এই ৰেপ কেছটোৱে বহুত এটা হাইপ পালে, এটা প্ৰটেষ্ট হৈ আছে, ডাঙৰ প্ৰটেষ্ট হৈ আছে। প্ৰায় ভাৰতৰ প্ৰতিখন ৰাজ্যৰে ডক্টৰবিলাকে এদিন 6টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈ গোটেই নিজৰ কৰ্মবিৰতি দি প্ৰতিবাদ কৰিছে। বিভিন্ন শ্ৰেণীৰ মানুহে প্ৰতিবাদ কৰিছে। কলকাতাত প্ৰতিবাদ হৈছে, বেলেগ জেগাত প্ৰতিবাদ হৈছে, প্ৰতিবাদ হৈ আছে। ইয়াৰ আগতেও আমি দেখিছিলোঁ হাথৰছৰ সময়ত যেতিয়া এটা ৰেপ ইভেণ্টত পুলিচে ভালকৈ কাম কৰা নাছিলে, তেতিয়াও বহুত ডাঙৰ প্ৰতিবাদ হৈছিলে। ইয়াৰ আগতেও দেখিছোঁ নিৰ্ভয়াৰ সময়ত। এনেকুৱা কি হয়, যিকেইটা ৰেপ কেছে বহুত বেছি হাইপ পাই যায় ছ'চিয়েল মিডিয়াত হওক, নিউজত হওক, যিকেইটাই স্থান পাই যায়, সেইকেইটাৰ বিৰুদ্ধে ছ'চাইটিত বহুত বেছি খলকনি সৃষ্টি হয়। এতিয়া আপোনালোকক এটা ষ্টেটিক্স জনাওঁ। BBCৰ মতে 2016 পৰা 2022 চনৰ ভিতৰত 2016 চনত ক্ৰাইম এগেইনষ্ট ওমেন, ওমেনৰ বিৰুদ্ধে হোৱা ক্ৰাইমৰ সংখ্যা হ'ল 3,38,954টা, আৰু সেই সংখ্যাটো বাঢ়ি 2018 চনত হয় 4,28,278টা। টোটেলত 26.4% ওমেনৰ বিৰুদ্ধে হোৱা, মহিলাৰ বিৰুদ্ধে হোৱা ক্ৰাইম বাঢ়িছে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য অনুসৰি ভাৰতত ৰেজিষ্টাৰ্ড ৰেপ কেছ, যিবিলাক কেছ ৰেজিষ্টাৰ হৈছে, সেনেকুৱা ৰেপ কেছৰ সংখ্যা 2022 চনৰ তথ্য অনুসৰি 2022 চনত 33,000তকৈও অধিক আছে। আপুনি ভাবক, 33,000তকৈও অধিক ৰেপ কেছ ইণ্ডিয়াত যিখিনি ৰিপৰ্ট হৈছে। এতিয়া তাৰে কিমানটা ৰেপ কেছৰ বিষয়ে আপুনি জানে বা মই জানো? খালি যিকেইটা ৰেপ কেছৰ হাইপ পায় সেইকেইটাক লৈ আমি প্ৰতিবাদ কৰোঁ। এতিয়া আমি প্ৰথমতে কথা পাতোঁ, ৰেপ কেছৰ কনভিকশ্যন ৰেট কিমান? অনলি 27% ৰেপ কেছ কনভিক্স হয়, 27% ৰেপ কেছত দোষী সাব্যস্ত হয় আৰু শাস্তি লাভ কৰে। 73% ৰেপ কেছত আজিলৈ কোনো জাজমেণ্টেই ওলোৱা নাই। অকল 27% কেছতে দোষীয়ে শাস্তি পায়। এতিয়া কথা হ'ল, এজন ৰেপিষ্ট বা এজন যিকোনো মানুহে যেতিয়া ক্ৰাইম কৰাৰ সময়ত তেওঁ জানে যে শাস্তি কি হ'ব। এজন ৰেপিষ্টে জানে যে তেওঁৰ শাস্তি কি হ'ব যদি তেওঁ ধৰা পৰে। ক্ৰাইম কৰাৰ সময়ত এজন মানুহৰ মাথাত দুটা কথাই থাকে, যে মই ধৰা পৰাৰ চান্সেছ কিমান আৰু ধৰা পৰিলে কিমান ডাঙৰ শাস্তি হ'ব। এতিয়া যিবিলাকে ৰেপ কৰে তেওঁলোকে ভালদৰে জানে যে ৰেপ কেছটো কিমান ডাঙৰ কেছ, আৰু ৰেপ কেছত যেতিয়া ধৰা পৰিব তেওঁৰ 7 বছৰ 10 বছৰ যাৱজ্জীৱন বা ডেথো হ'ব পাৰে, শাস্তি হ'ব পাৰে। কিন্তু তেওঁ ভাবে যে মই বাচি যোৱাৰ সুৰুঙা আছে, মই বাচি যাম। এই কথাটোৰ কাৰণেই ৰেপ কেছ বা যিকোনো ক্ৰাইমৰ ক্ষেত্ৰত ক্ৰিমিনেলৰ চাইক'লজিটো এনেকুৱাই থাকে আৰু তেওঁলোকে ক্ৰাইম কৰে। তেনেকুৱা ক্ৰিমিনেলৰ ওপৰত এটা ৰিচাৰ্চ কৰা হৈছিলে, আৰু তেওঁলোকে ৰেপ কেছ ৰেপত জড়িত ক্ৰিমিনেলবিলাকৰ ওপৰত ৰিচাৰ্চ কৰোঁতে প্ৰায়ভাগ ৰেপিষ্টে এইটো কথাই এগ্ৰী কৰিছে যে তেওঁলোকে ধৰা পৰিম বুলি ভবা নাছিল, আৰু তেওঁলোকৰ কোনো গিল্টি ফিল হোৱা নাই। তো এতিয়া কথাটো হ'ল, আমি যেতিয়া যিকোনো এটা ৰেপ কেছ আহে তেতিয়া আমি চবেই হাল্লা কৰোঁ যে ডাইৰেক্ট এনকাউণ্টাৰ কৰি দিব লাগে বা ফাঁচি দিব লাগে, অমুক কৰিব লাগে। আমি সদায় পানিছমেণ্টৰ কথা কওঁ। পানিছমেণ্টটো যিমান বাঢ়িলেও কিন্তু যদি কনভিকশ্যন ৰেটটো নাবাঢ়ে, তেতিয়াহ'লে যিকোনো ক্ৰাইম এটা নকমে। কাৰণ ক্ৰাইম কৰা মানুহজনে জানে যে মই ধৰা নপৰিলে তোমাৰ শাস্তিয়েই নহয়। গতিকে সেই ধৰা পৰাৰ কথাটোৰ ওপৰতো আমি গুৰুত্ব দিব লাগে। আমি কেৱল মাৰ্ডাৰ কৰিব লাগে বা এনকাউণ্টাৰ কৰিব লাগে বুলিয়ে আমি ভাবি থাকোঁ, কিন্তু আমি এইটো বিষয়তো জোৰ দিব লাগে যে আমি পেণ্ডিং কোৰ্ট কেছবিলাক সোনকালে জাজমেণ্ট পাব লাগে, প্লাছ পুলিচ পাৰ্চনেল। এতিয়া আমাৰ ক্ষেত্ৰত কি হয়, ইণ্ডিয়াৰ ক্ষেত্ৰত পুলিচ বিভাগত মহিলাৰ সংখ্যা বহুত কম, যাৰ কাৰণে যিকোনো এটা মহিলাৰ ক্ৰাইমত মহিলাই কথাখিনি খুলি ক'বৰ কাৰণে কিছু এটা অসুবিধাৰ সন্মুখীন হয়। আৰু বহুত ক্ষেত্ৰত পুলিচৰ নেগলিজেঞ্চিও ৰিপৰ্ট হয়, যেনে পুলিচে জানি বুজি দিয়ে বা কিছুমান তথ্য এভিডেঞ্চ লুকাবলৈ চেষ্টা কৰে। এনেকুৱা ক্ষেত্ৰতো এনেকুৱাও পুলিচৰ ওপৰত ইনজাম লাগে। কিন্তু এনেকুৱা নহয় যে পুলিচে কাম নকৰে।
যদি আমাৰ দেশত পুলিচেও ধুনীয়াকৈ কাম কৰে, চাৰ্জশ্বিট ধুনীয়াকৈ বনায়, কোৰ্টৰো কামবিলাক যদি ফাষ্ট ট্ৰেক হয়, এতিয়া আৰু এটা তথ্য আছে যে কোৰ্টৰ জাজ যিমান নিযুক্তি পাব লাগে সিমান নিযুক্তি ভাৰতত হোৱা নাই, আগতেও হোৱা নাই, এতিয়াও হোৱা নাই। কোনো এজন দেশৰ নেতাই কোৰ্টৰ জাজ মানে নিযুক্তিৰ ক্ষেত্ৰত কোনেও মানে মাত নামাতে, বা আমিও কোনেও মাত মতা নাই যে কোৰ্টত আৰু জাজ নিযুক্তি হ'ব লাগে। যিহেতু জাজ কম, কেছ বেছি, তাৰ কাৰণে কনভিকশ্যন ৰেটটো বহুত কম হৈ আছে। এই গোটেইবিলাক কথাৰ ওপৰত নিৰ্ভৰ কৰি এটা ৰেপ কেছ সংঘটিত হয়। কিন্তু এই ৰেপ কেছবিলাকৰ ক্ষেত্ৰত আপুনি আৰু ময়ো সমানেই দোষী। কিয় দোষী? আমি সাধাৰণতে ৰেপ হোৱাৰ লগে লগে ছোৱালীজনীৰ দুখটোহে আমি আগতে কওঁ, যেনে ছোৱালীজনীয়ে চুটি কাপোৰ পিন্ধিছিল, ৰাতি দেৰিকৈ কিয় ওলাব লাগে। আমি তেনেকুৱা ধৰণৰ কথা পতা এখন ছ'চাইটি। আমাৰ চিন্তাধাৰাবিলাক অলপ উন্নত কৰিব লাগিব, আৰু আমি সদায় মানে ছ'চাইটিত এই ৰেপ কেছটোক এটা বিৰাট ডাঙৰ কথা বুলি নাভাবি মানে আলোচনা কৰিব পৰা হ'ব লাগে। মানুহে যাতে কথা লুকাব লগা নহয়। কোনোবাৰ যাতে ৰেপ হ'লে আমি এনেকুৱা চকুৰে নাচাওঁ যেন তেওঁ সমাজৰ বহুত মানে কিবা লেতেৰা মানুহ অমুক, তেনেকুৱা ভাৱধাৰা দিয়ে যাতে নাচাওঁ। আমি এটা সেইটো ক্ৰাইম, আৰু ক্ৰাইমটোক ক্ৰাইম হিচাপে চাই সকলোৱে যাতে আলোচনা কৰিব পাৰে, সকলোৱে যাতে এই কথাটোক মানে আগবাঢ়ি আহিব পাৰে, ৰিপৰ্ট কৰিব পাৰে, তেনেকুৱা এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। এতিয়া কথাটো হ'ল, এইবিলাক হ'ল ৰেজিষ্টাৰ্ড কেছ। কিমান সংখ্যক কেছ আছে যিবিলাক থানাত গৈ ৰেজিষ্টাৰ্ডে নহয়, ঘৰতে মোকামিলা হৈ থাকে। সমাজে কি ক'ব, জানিলে মানুহে কি হ'ব, এনেকুৱা ধৰণৰ প্ৰশ্নৰ ক্ষেত্ৰত কেছটোৱে ৰেজিষ্টাৰ্ড নহয়। তো গতিকে আমি দোষী যে কিছুমান ক্ষেত্ৰত আমি জাজ কৰোঁ, যে আমি কমেণ্ট পাছ কৰোঁ যে ছোৱালীগৰাকীয়ে বা মহিলাগৰাকীয়ে কাপোৰ এনেকুৱা পিন্ধিলে, অমুক কৰিলে তমুক কৰিলে। আচলতে তেনেকুৱা কথা নহয়। আমি বিচাৰোঁ যে কলকাতাৰ ৰেপ কেছত জড়িত প্ৰতিজন যে দোষীয়ে শাস্তি লাভ কৰক, আৰু কঠোৰতম শাস্তি লাভ কৰক। লগতে বিচাৰি ইমানবোৰ ৰেপ কেছ ভাৰতত সংঘটিত হৈছে, সকলোৰে কোৰ্টত ইয়াৰ জাজমেণ্ট সোনকালে ওলাওক আৰু শাস্তি পাওক দোষীয়ে, যাতে এটা মেছেজ যায় যে ৰেপ কৰাৰ পিছত আৰু বাচিব নোৱাৰি। যদি কোনোবা 1% মানুহৰো এনেকুৱা অনুভৱ হয় যে ৰেপ কৰাৰ পিছতো মই বাচি যাম, তেনেহ'লে এই ৰেপ কেতিয়াও বন্ধ নহয়। গতিকে আমি সকলোৱে এই ক্ষেত্ৰত আগবাঢ়িব লাগিব, আৰু আমি সকলোৱে যাতে চব ৰেপ কেছকে সমান দৃষ্টিৰে ভংগীৰে চাওঁ, আৰু মানে মিডিয়াৰ ওপৰতো এটা বিশেষ আহ্বান থাকিব যে সকলো ৰেপ কেছে যাতে ভালকৈ ৰিপৰ্ট কৰে।